গাইস আজি আমার স্পেশাল খানা আছে আর লোকেল কুকুরা মানে লোকেল মুরগি এইটো চাওক লোকেল মুরগি এইটো আজি খোৱা হ'ব ভালকে বনাব লাগিব আৰু বনাই কোনে বনায় মায়ে বনায় নে কোনে বনায় মুরগিটো কোনে বনাবে কোনে বনায় তো চাই থাকক আপোনালোকে আৰু কিমান টেষ্টি হয় গোটেইখিনি গম পাব আৰু কেনেকৈ বনোৱা হয় গোটেইখিনি গম পাব আৰু এইফালে চাউল ধুই লৈ চাউলটো কি এটা ভাত বনাবি এইটো এইটো ভাত বনোৱা হ'ব আমাৰ পাকঘৰটো ইমান ধুনীয়া নহয় ভাঙা চিঙা দেখাই পাইছে আপোনালোকে এইফালে পোহৰ আহি আছে এইফালে কিবা আছে আৰু আমি চৌকাত ইয়াতে চৌকাত ভাত বনোৱা হয় আৰু কুকাৰ চুকাৰ আছে কুকাৰত মানে কুকাৰত ভাত নবনায় আৰু মায়ে চৌকাতে এনেকৈ ভাত বনায় আৰু মুৰ্গীটো বৰ্তমান ইয়াতে থৈ আহি আছে আৰু গেছতো আঞ্জা চাঞ্জা বনায় চাহ তাহ কিবা কিবি বনোৱা যায় ভাতো বনোৱা যায় কিন্তু কেতিয়াবা কেতিয়াবা মানে চৌকাতো বনোৱা হয় আৰু এইবিলাক এনেকৈ লেতেৰা পেতেৰা হৈ পৰি আছে এইবিলাক অলপ আগতে মালপোৱা বনাইছিল আৰু চাহ বনাইছিল আৰু কাপ চাহ এনে পৰি আছে খোৱা মানুহ নাই আৰু এয়া বাচন পাতিবিলাক এনেকৈ পৰি আছে আৰু গেছৰ টেংকি ইয়াতেও এটা আছে গেছৰ টেংকি কিন্তু ধেৰা ধেৰি আছে এইফালে এটা আছে আৰু এইফালেও আছে মানে গেছৰ টেংকি আছে পানী ফিল্টাৰটো তাতে আছে তো গাইজ মুৰ্গীটো কেনেধৰণে বনোৱা হ'ব চাই থাকিব আৰু একদম স্পেচিয়েল হ'ব খানা খাই টেষ্টি তামাম লাগিব বাবু মানে ইয়াতে আছে বাবুৰ যোৱাকালিৰ পৰা জ্বৰ উঠি আছিলে এতিয়া বৰ্তমান ভাল পাইছে ঔষধ খুৱাই দিয়া হৈছে আৰু আজিও ঔষধ খুৱাম বাবুৰ কাৰণে ঔষধ বনোৱা হৈছে ইয়াতে ঔষধটো আচলতে তুলসীৰ ৰস আৰু মৌ ৰস তুলসীৰ ৰস আৰু মৌ ৰস মিক্স কৰি পেলাই বাবুৰ কাৰণে ঔষধ তৈয়াৰ কৰা হৈছে বাবুৱে মেডিকেলৰ ঔষধ দিলে একেবাৰে নাখায় সেইকাৰণে তুলসীৰ ৰস আৰু মৌ ৰস মিক্স কৰি কিনে আমি ঔষধ বনাইছোঁ আৰু মাকে এতিয়াই খুৱাই দিব বাবুক তুলসীৰ ৰস কি ৰস খাবা বেটা তুলসীৰ ৰস খাবা তুলসী ৰস খাই মানে তুমি জ্বৰ ভাল পাইছা নে পোৱা নাই ভাল পাইছা ভাল পাইছে তুলসী ৰসখিনি আৰু মৌ ৰসখিনি গৰম কৰি লৈ আহিলি না অলপ গেছত অলপ গৰম কৰি লৈছে এইফালে অলপমান দহি গেল দেখোন কেনেকৈ গৰম কৰিলি দৰা দৰি তুলসী ৰস আৰু মৌ ৰসখিনি গৰম কৰি লৈ অহা হ'ল মানে চৰ্দি জ্বৰৰ কাৰণে বাবুৱে খাব তুলসীৰ ৰস তুলসী ইয়াতে বহা ইয়াতে বিচনাত কা উঠি আছে কাহি আছা হা হা কি কৰা হা কি কৈছা বুজি পোৱা নাই কি কৈছা গিলেজটো লাগে তোমাক তুলসী ৰসখিনি গৰম কৰা হৈছে আৰু বাতিটো দহাই পেলাল দে বাতিটো দহাই দিছে এতিয়া খাই বা কেনেকুৱা পোৱা বাবুৱে মোবাইল চাই থাকিব আৰু তেতিয়াহে খাব বোলে ঔষধ আৰু মোবাইল যদি চাই নাথাকে ঔষধ নাখায় বাবুৱে তো বাবুৰ মোবাইলটো আনি দিয়া বাবুক মানে কি মোবাইল দেখুৱাই ঔষধ খুৱাব লাগিব মোবাইলটো দিয়া বাবুক পানী খোৱা পানী খোৱা মিঠা মিঠা খ্যানতে অ বাবুৱে মোৰ কলাটো উঠিছে বাবুৱে মোৰ কলাত বহি আছে এইটো মোৰ খোৱা তুলসী ৰসটো খোৱা তুলসী ৰসৰ ঔষধটো খোৱা খোৱা কেনেকুৱা লাগিছে তাক কেনেকুৱা লাগিছে খোৱা খাই দিয়া বাবু খাই দিয়া এতিয়া আৰু মুৰ্গীটো বনাব লাগিব নহয় টেষ্টি কৰি মুৰ্গীটো বনাব লাগিব টেষ্টি কৰি খোৱা আগতে খোৱা নহ'লে মোবাইলটো লৈ ল'ম মই নখোৱা যদি বেয়া পাব গাড়ীখনে মুৰ্গীৰ ভৰি এখন খালোঁ মই আৰু দেখাইছোঁ আৰু দালি এইফালে উতল আহি আছে আৰু এয়া মাংসটো ফ্ৰাই হৈ আছে পূৰা মুৰ্গীটো ড্ৰাই ফ্ৰাই হৈ আছে তাৰপিছত অলপ পিছত পানী চানী দিব খাই মস্তি আৰু এয়া ভৰি ঠেং মুৰ্গীৰ ঠেং আচলতে মুৰ্গীৰ ভৰি মই এটা কাৰণে খাওঁ মুৰ্গীৰ ভৰিত কেলছিয়াম বেছি পৰিমাণৰ থাকে আৰু কেলছিয়ামটো
আমাৰ ভৰিৰ বিষ বা কোমৰৰ বিষ বা যিকোনো মানুহক যিহেতু কেলছিয়ামৰ প্ৰয়োজন হয়, তো সেইকাৰণে মই মুৰ্গীৰ ভৰিবিলাক খাওঁ। আৰু আপোনালোকে যদি নাজানে জানি লওক, মুৰ্গীৰ ভৰিত বহুত বেছি পৰিমাণৰ কেলছিয়াম থাকে, আৰু কেলছিয়াম থকাৰ কাৰণে মুৰ্গীৰ ভৰি খাব লাগে বা ছাগলীৰ ভৰি, যিকোনো মুৰ্গীৰ ভৰিত এইটো এটা বেনিফিট। খাই থাকিব। মাছৰ আঞ্জা প্ৰায় সৰু সৰু অৱস্থা, অলপ পানী দিয়া হৈছে। লাইট হৈছে আন্ধাৰ, মানে আন্ধাৰ কাৰণে ভালকৈ দেখা নাযায়। পাকঘৰটো আচলতে আমাৰ আন্ধাৰ, মানে লাইট আছে লাইট এইটো চাইড আছে বন্ধ, আৰু দিনত মানে ইমান এটা পোহৰ নহয়, সেইকাৰণে ভালকৈ দেখাব পৰা নাই।